যেৰি জৱে যেৰি মোচত খায় কাইজে পেচাল কৰে তুই ঘৰত ধৰি কেনে মাৰবি কোনো গম নাপাই যা আজিকালি চলি থাকে এইগিলা খান এটা কথা শুনছে নাই কি কথা বাই নহলি তোক নক দে মৰা গৰুৰ ওপৰত শগুন চিলনি পৰে আমাৰ গাঁৱৰ চেনেল পেহিয়ে বাতৰি বিলাই ফুৰে ই কোনেনো কৈছে বাপ্পা আৰু আমাৰ মইনা তেনেকুৱা নহয়ো নহয়ো হেল্ল' অ ডাঙৰ আপি খবৰ ভালনে তোৰ মোৰ আছো দে কিবাকে অ জবে আজিকালি তোৰ লগত মোচত খাই আহি কাইজে পেচালটো নকৰে ঠিকে আছে দে তেতিয়াহ'লে হেৰি যেৰি জৱে যেৰি মোচত খাই কাইজে পেচাল কৰে তুই ঘৰত ধৰি কেনে মাৰবি কোনো গম নাপাই যা আজিকালি চলি থাকে এইগিলা খান বাবু মাইনাৰ খবৰ ভালনে দে তে ৰাখো দে খালখানোকে বুনা ফুৰিয়ে আহো মাথাটো বিহে আছে দাৰকুচনি থেতে যাওঁ ৰ সেন্দুৰতে গাখীৰ দে চাহ কাপে খাই আহো অ দাৰকুচনি সদায় 2 যোৰা 3 যোৰা কাপোৰকে সলেই লাগব মৰাৰ পিছত কাপোৰগিলা পুৰিয়ে ফেলব তাত চাই সলেই থাকিম এর কি হলে ও দারকুশানি মালতী বাইল হয় ইমান দেৰি পৰা মাতি আছিলো কি কাম কৰি আছিলি মই পিছত দেখি কাম কৰি আছিলো এটা কথা শুনছা না কি কথাই বাই মহন্তা তুই তুই বেংক মিত্ৰত কাম কৰে নহয় গোটেই আপাগিলে লাইন লাগি থাকে বেটি স্বভাৱ ভাল নহয় হয় নেকি মই গমে পোৱা নাছিলো যা কে গম নাপায় গাঁৱৰ ইমূৰৰ পৰা সিমূৰক লাগি দেখো চবে জানে আমাৰ আপা তুই মোক কাৰো ঘৰত যাবাই নেদে যা হয় নেকি এটা কথা শুনছা নাই কি কথাই বাই নহলি তোক নক দে আকৌ মই বেয়া নাপাওঁ দে তোৰ নুৰগিৰে আগতে বৈদ্যকানিক ভাল পাইছিল বৈদ্যকা হাতৰ মাটি সেন্তি বাচা সেইকাৰণে বেছি হৈছিল কি কয় মই সন্দেহ কৰিছিলো এই বৈদ্যকানিক তনে যদি লাগে যা কৰা মাটি সেন্তি বাচা পাবি এইবাৰ মই একলা লগে বাচা চাৰি ভাপ্পা তনে যি কৰা কৰবি মোৰ নাম কিন্তু নলবি নলওঁ দে তুমি ভালো কাৰণে কৈছা তই বছ মই চালে দে বাপ্পা কিবাকে গাখীৰ দে চাহ কাপ পাম দে কিয়ে চেনেল পেহি মই চেনেল পেহি নহয়ো যা কি চে নহবা পাৰো ৰূপৱতী মোৰ নাম মালতী নহয় মই চেনেল পেহি মোৰ দৰে কোনো নাই গুণৱতী হয়নে বলিউডৰ সানি লিঅনি আমাৰ গাঁৱত তোৰ ছোৱালী দেহা দেখুৱাই সানি লিঅনিয়ে ফিল্ম কৰি ফুৰে এটাৰি এন্তৰ বাইকত তোৰ জেইৰে ঘূৰে নহয় যা মৰা গৰুৰ ওপৰত শগুন চিলনি পৰে আমাৰ গাঁৱৰ চেনেল পেহিয়ে বাতৰি বিলাই ফুৰে কোনেনো কৈছে বাপ্পা আৰু আমাৰ মইনা তেনেকুৱা নহয়ো নহয়ো কালি ৰঙিয়াত এটা মানুহ বাইকৰ পিছফালে উঠি যাই আছে পাল্লি গোটেই পিঠিখনতে উঠি ল'বা খোজে সেইটো আমাৰ মিমাকে সেইটো মিমা আৰু কেইদিনমান আগত যি এটা ল'ৰাৰ লগত যি বৰ ঘূৰা ঘূৰিকে আছিল বাইকত সেইটো কোন আছিল সেইটো আমাৰ পেকথে দাইদা মিমা পেকথে দাইদিয়া গোটাই চব ওলো হয় ন তন্দৰ এন্দালৰ লগতনো কোনে কথা পাতে যাওঁ যা মই বেটি সঁচা কথা ক'লো না সেইকাৰণে গুচি গেল মালতী বাই গেল নেকি গেল কিয়া ক'বা নোৱাৰো মোক দেখা পাই দিও গুচি গৈছি তই কিবা কৈছ পাও কোৱা নাই মই আকৌ তে তই চাহ কাপ খা চাহ নাখাওঁ দেই মই অলপ চকুৰ পাওঁ দে যা কিয়া পা গেল